নমস্কাৰ সকলোলৈকে মোৰ 2024 চনৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আহক উপভোগ কৰক এই ভিডিঅ'টো। মই আহিছোঁ বাহঁতৰ ঘৰলৈ আমাৰ, আৰু যিহেতু ভোগালী বিহু, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি চাই থাকক, এয়া বক্স লৈ লৈছোঁ, নাচিব লাগিব। লগতে এইখন দেখিছে নদী। আমি আহি আছোঁ বাহঁতৰ গাঁৱৰ ঘৰলৈ, অকণমান দেখুৱাই দিছোঁ আৰু পাছফালে বা আৰু বাৰ অকণমানি ছোৱালী আমাৰ টিভি চা, মই দেখুৱাম বাৰু তাইক। লগতে আজি ভিডিঅ'টো চাই গৈ থাকক, ভাল লাগিব। আজি যিহেতু উৰুকা, গতিকে বহুত ধুনীয়া লাগিব। কি কৰোঁ ইয়াত মই দেখুৱাই থাকিম। ইয়াত দেখিছে আমাৰ সূৰ্য দেৱতা এতিয়ালৈকে অস্ত যোৱাই নাই। এখন হৈছে আমাৰ ভিনদেউহঁতৰ আলু বাগান। এইজনী আমাৰ টিভি চা আইতাকে লৈ আছে। এয়া দেখিছে সূৰ্য ওলাই থাকোঁতে আমাৰ জুই ধৰিলে আৰু এতিয়াৰ পৰা উৰুকা আৰম্ভ হৈ গ'ল। এয়া কি ধুনীয়া লাগিছে। এয়া আমাৰ ভিনদেউ এইখিনি কৰি আছে, ভাল লাগে আৰু। মই যিহেতু ঘৰৰ পৰা আঁতৰত আছোঁ, বাহঁতৰ ঘৰলৈ পুৰিলোঁ। এইটো আলু কি বুলি কৈছিলে, মিঠা আলু চাগে দেই, নে গৰীয়া তেনেকৈ আছিলে, মই পাহৰিছোঁ, আপোনালোকে জনাই দিবচোন। এয়া পুৰিছোঁ, আমি এতিয়া খাম আৰু অকণ পাছতে। লগতে বইলো কৰিছিলে, বইল কৰাখিনি হৈ গ'ল। এয়া শিমলু আলু, লগতে এয়া চাটনি কৰা হৈছে জলকীয়া দি, ধুনীয়াকৈ লগাই মেলি খাইছোঁ। বহুত বেছি ভাল লাগিল খাই। আপোনালোকে এনেকৈ খাই নাখায় ক'বচোন। ধনিয়া, জলকীয়া, আদা দি চাটনিটো কৰা হৈছে আৰু মিঠা আলুৰ লগত একদম জ্বলা এনেকৈ চাটনি দি খাইছোঁ, ভাল লাগিলে বহুত। মই বহুত দিন হ'ল এইবোৰ নোখোৱা, বিহুতহে খোৱা হয় আৰু। দেখিছে এয়া আমি আলু বাগানৰ পৰা কেনেদৰে আলু চুৰ কৰি আছোঁ বিহুৰ পৰম্পৰা ৰক্ষা কৰি। কিন্তু চুৰ কেৱল মইহে, ইয়াত আমাৰ ভিনদেউৰ এগৰাকী মাক আৰু বাগানখনো ভিনদেউহঁতৰে, গতিকে চুৰ হ'লোঁ মইহে, বাকীসকল চুৰ নহয়। গতিকে আপোনালোকে কি কৰিলে জনাব কালি উৰুকাত। আৰু এয়া দেখিছে আমাৰ মাংস পুৰি আছোঁ। এয়া হৈছে ব্ৰইলাৰ, আৰু ইফালে আছে গাহৰি কোনে খাই ভাল পায় জনাই দিব। লগতে এয়া দেখিছে ভিনদেউহঁতে খাই আছে। সকলো আমি আলু পুৰা খাইছোঁ, মই মুনু আৰু তাৰপিছত এয়া দেউতা মা, এয়া মাংস পুৰা হৈ আছে। মই এইফালে পাছফালে বা, আমি এনেকৈ আছোঁ আৰু এনজয় কৰি আছোঁ। লগতে আপোনালোককো দেখুৱাই আছোঁ কেনেকুৱা লাগিলে। কমেণ্ট এটা কৰি জনাই থ'ব, আৰু আপোনালোকে কি কৰিলে জনাবচোন মাঘ বিহু বুলি। অকণমান নাচিও দিলোঁ, গান লাগি আছে পিছফালে, সেইটো বাৰু নাই। এয়া মাংস হৈ গ'ল, খাবলৈ আৰম্ভ কৰি দিলোঁ। তাৰপাছতে মাংস পুৰিহে খাইছোঁ দেই আমি, বেছিভাগ পুৰি খাই বহুত বেছি ভাল লাগে, পোৱাৰ সোৱাদটোৱে বেলেগ। এয়া দেখিছে হৈ গৈছে, ছাইডত এনেকৈ থৈ দিয়া হৈছে। অকণমান নেমু চেপি ল'লোঁ, ভিনদেউৱে চেপি দিলে আৰু তেনেকৈ বোলে সোৱাদটো বেছি ধুনীয়া হয়। এয়া অকণমান লগাই খাওঁ, লৈ ল'লোঁ অকণমান। ইয়াৰ সোৱাদটো বেছিহে ধুনীয়া। দেখিছে মই ইমানকৈ বেছি খাব নোৱাৰোঁ, তথাপিও পুৰা মাংস বুলি কালি কিন্তু খালোঁ গাহৰি। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।